আজিতো নৱমীয়া হয়, নৱমী পূজা শেষ, গতিকে বাবু কৈ আছে পূজা চাব যাওঁ। সেই বুলি আজি ওলালোঁ। এয়া চানমাৰী। আমি প্ৰথমতে চানমাৰীৰ ফালে ফুৰিব গ'লোঁ। চানমাৰীৰ ব্ৰিজৰ ওপৰত ধুনীয়া লাইটিং কৰিছে, ভাবিলোঁ সেইখিনিকে চাই আহোঁ প্ৰথমতে। সেইখিনিলৈ ওলালোঁ। চাওকচোন ইমান ধুনীয়া পৰিৱেশ হৈছে চানমাৰী ব্ৰিজৰ ওপৰত। এয়া আমি গৈ আছোঁ তেনেকৈ। এনেই অকণমান আগবাঢ়ি গ'লোঁ সেইফালে বাৰু পূজা চাব যোৱা নাই, এনেই গ'লোঁ। চানমাৰী খেলপথাৰত সেয়া হৈ আছে, তাত আহোঁতে সোমাম। এতিয়া গৈ আছোঁ বৰ্তমান আমি এইখিনি ব্ৰিজৰ ওপৰে তেনেকৈ অকণমান আগুৱাই সেইফালে গ'লোঁ। তাৰপিছত আকৌ ৰিটাৰ্ণ হ'লোঁ তাৰ পৰা। পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ উন্নতি ব্লগলৈ। আজিৰ ব্লগটো পূজাৰ ব্লগেই হ'ব। অকণমান চালোঁ তেনেকৈ ব্ৰিজৰ ওপৰত, আকৌ ৰখি দিলোঁ। ৰখি পেলাই ওপৰৰ পৰা অকণমান ভিউটো ল'লোঁ। এনেকৈ অকণমান ভিডিঅ' বনালোঁ, ফটো তুলিলোঁ। তেনেকৈ বাবু আৰু মিষ্টাৰৰো এনেকৈ অলপমান ল'লোঁ। ওপৰৰ পৰা ভিউটো দেখিবলৈ ইমান ধুনীয়া হৈছিলে, চাওকচোন। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু ফেচবুকত চোৱাসকলে ফ'ল' কৰিব, আৰু ইউটিউবত চোৱাসকলে ছাবস্ক্ৰাইব কৰিব। এয়া আমি চানমাৰী খেলপথাৰত সোমালোঁ। ইয়াতো হৈ আছে, পূজা হোৱা নাই ইয়াতে কিবা মানে উপস্থাপন কৰিছে, আৰু এইখিনি দেখুৱাইছোঁ মই। লাচিতে মোমাই কটা সেইখিনি পুতলা নাচত ধুনীয়াকৈ দেখুৱাইছে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব প্লিজ। পুতলা নাচত মই এইখিনি দেখুৱাবলৈ মানে চেষ্টা কৰিম, আৰু গোটেইখিনি পৰিৱেশটো চানমাৰী খেলপথাৰত দেখুৱাই দিছোঁ। যদি ভিডিঅ'বিলাক চাই ভাল পায় আকৌ কৈছোঁ দেই, প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। চানমাৰীৰ এইখিনি বহুত মানুহ হৈছিলে ইয়াতো চানমাৰীত। আকৌ আমি যাম আমাৰ নুনমাটিৰ ছেক্টৰটোত হৈ থকা পূজাখনলৈ, তাতো বহুত ভাল হৈছে বোলে। এইখিনিয়ে চাইছোঁ, আৰু বেলেগ আৰু আমি ক'তো নগ'লোঁ। এইখিনি চাওকচোন ইমান ধুনীয়া হৈছে। ইয়াতে পৰ্বত বনাইছে আৰু কিবা কিবি কৰিছে, আৰু মই ইমান ভালকৈ নাজানো। এইখিনি মই দেখুৱাই দিছোঁ। এইবিলাক লাইটেৰে নিজৰা বনাই দিছে, পানীৰ পৰ্বতৰ মাজে মাজে যে নিজৰা বৈ আহে তেনেকৈ দিছে। ভাল লাগিছে দেখিবলৈ। ভিডিঅ'টো ধুনীয়া হৈছে, কিন্তু ৰিয়েলকৈ দেখিবৰ কাৰণে খুব ধুনীয়া হৈছে। এইখিনি আৰু মই ভিডিঅ'ৰ মানে চাউণ্ডখিনি মিউট কৰা নাই, তেনে ফিল এটা আহিব আৰু বুজা চোৱাৰ ফিল। সেইটো কাৰণে আধা ভিডিঅ'ৰ চাউণ্ডবিলাক মই মিউট কৰা নাই। যদি বেয়া পায় কমেণ্ট কৰি জনাবচোন, আৰু যদি ভাল পায় তেনেহ'লেও কমেণ্ট কৰি জনাব। পিছফালৰ এইখিনি মই দেখুৱাই দিলোঁ। আপুনি কৰ্তব্য অৱহেলা কৰিছে। আপুনি ৰাজঘাটী উলংঘা কৰাৰ ওপৰত ৰাজদ্ৰোহী। আপোনাৰ চৰম শাস্তি এয়া মৃত্যু। দেশতকৈ মোমাই ডাঙৰ নহয়। কমেণ্ট কৰি জনাবচোন। এইটো নলবাৰীৰ পৰা অহা পুতলা নাচ আছিলে। ইয়াত এনেকৈ লিখাই আছে, নাজানো হয়নে নহয়। এইখিনিও দেখুৱাই দিলোঁ। পুতলা নাচক কি ধুনীয়াকৈ দেখুৱালে। লাচিতে মোমাইৰ মানে চিৰ শিৰচ্ছেদ কৰা। বাবুৱেও চাই ভাল পালে। ময়ো তেনেকৈ ভিডিঅ'টো বনাই ল'লোঁ। ভাবিলোঁ এইখিনি শ্বেয়াৰ কৰিম মই আপোনালোকৰ লগত। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ কমেণ্ট কৰি দিব। চাউণ্ডটো মিউট নকৰাকৈ মই এনেকৈ দেখুৱাই দিলোঁ। এইখিনি চাওকচোন ইমান ধুনীয়া হৈছে। দূৰৰ পৰা অকণমান কৰি দিলোঁ তেনেকৈ। ইয়াৰ পিছত আমি ছেক্টৰ 2লৈ যাম, মানে নুনমাটিৰ ছেক্টৰ 2ত হৈ থকা তাত যাম। আকৌ এবাৰ মই দেখুৱাই দিছোঁ। ভিডিঅ'টো ভাল লাগিছে নে লগা নাই আকৌ কৈছোঁ দেই, প্লিজ কমেণ্ট কৰি জনাব। চাউণ্ড মিউট নকৰাকৈ মই ভিডিঅ'টো দিছোঁ, মানে গোটেই মিউট কৰা নাই। আকৌ মই মোৰ ফ্ৰেণ্ড এজনীক লগ পালোঁ, মানে মোৰ কলেজ ফ্ৰেণ্ড। হাই ছেকেণ্ডেৰীত আমি একেলগে পঢ়িছিলোঁ, প্লাছ ডিগ্ৰীও আমি একেলগে পঢ়িছোঁ। তাইক লগ পালোঁ, হঠাতে লগ পালোঁ আজি কিমান দিনৰ মূৰত, কেইবছৰৰ মূৰত। তাইৰ লগত লগ পাই খুব ভাল লাগিল। চিলা আছিলে তাইৰ নাম। তাইৰ লগত এনেকৈ কথা পাতিলোঁ। আজি ভিডিঅ'টো কিন্তু খুব ভাল লাগিল মোৰ কৰি পেলাই। তাইক লগ পায়ো ভাল লাগিল। ফোন নম্বৰ নাছিলে, ফোন নম্বৰ ল'লোঁ আমি তেনেকৈ। চানমাৰীৰ ওপৰৰ ফালৰ পৰা পৰিৱেশটো দেখুৱাই দিছোঁ। চানমাৰী ব্ৰিজৰ ওপৰৰ পৰা, মানে ব্ৰিজৰ ওপৰত চবেই ফটো ভিডিঅ'বিলাকেই কৰাত ব্যস্ত হৈ আছে। এইকেইদিন দেখিব খুব ধুনীয়া হৈছে চাগে, সেইটো কাৰণে মোৰ ফ্ৰেণ্ডজনীক লগ পাই মানে খুব ভাল লাগিল। ভিডিঅ'ৰ জৰিয়তে মানে তাইকো থেংকছ, মানে তাইও যে মোক দেখা দিব লাগে, ময়ো তাইক দেখা পাব লাগে চানমাৰীত তেনেকৈ। কিমান বছৰৰ মূৰত, প্ৰায় 7-8 বছৰৰ মূৰত দেখা পাইছোঁ। আমাৰ কণ্টেক্ট নাম্বাৰ নাছিলে তেনেকৈ। তাইও বিয়া হৈ গ'ল, ময়ো বিয়া হ'লোঁ, তেনেকৈ আমাৰ কণ্টেক্ট নাম্বাৰ নাছিলে। ইয়াত আহিলোঁ আমি ছেক্টৰ 2 পূজা শুনিবলৈ। ইয়াতো বহুত মানুহ হৈছে, বহুত ভিৰ হৈছে। ইয়াত ডেক'ৰেশ্যন খুব ধুনীয়া কৰিছে। শিৱক দেখুৱাইছে তেনেকৈ, ডাঙৰকৈ দেখুৱাইছে ইয়াতো। ইয়াৰে মই চাউণ্ড মিউট কৰা নাই।
কৰিছোঁ আৰু ভিডিঅ'ৰ যোগেদি মানে পূজা চোৱাৰ ফিলটো কৰিছোঁ আৰু এনেকৈ এইবিলাক ধুনীয়াকৈ এইবিলাক কিবা কিবি সৰু এইবিলাক একদম সৰু বাচন হয় এইবিলাক। এইটো আমাৰ চন্দ্ৰযানক উপস্থাপন কৰিছে তাত ৰকেট। এনেকৈ আমি পূজা চালোঁ। যদি ভাল লাগিছে প্লিজ কমেণ্ট কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বহুতবাৰ চাগে ক'লোঁ। কিমান মানুহ হৈছে চাওকচোন, নলবাৰীত ৰাসৰ নিচিনা মানুহ হৈছে। এয়া পূজা চাই মেলি ঘৰত আহিলোঁ। বাবুৱে কিবা কিবি কিনিলে, এনেকুৱা ৰিমট থকা গাড়ী, পিষ্টল, এইখন হেকাৰ মাস্ক চব কিনিলে। সেইবোৰ চলাই পেলাই মোক ভিডিঅ' বনাব দিছে, মই ভিডিঅ' বনালোঁ। যদিহে ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।